देमदेमा जियागुरि गामिनि गेजेर गंनिया दैमानि सायाव गैया मोजां दालां। रायजोफोरा गंनिया दैमानि सायाव औवानि दालां खालामनानै हान्थामेला खालामबोदों। प्रमद बर' दैदेननाय बिटिआर सोरखारखौ थाबैनो गंसे मोजां दालां लुफुंना होनो रायजोफोरा खावलायदों। क'क्राझार जिल्ला गसाइगाव महकुमानि सिङाव थानाय कुसुगाव हालामनि देमदेमा जियागुरि गामिनि रायजोफोरा गोलाव समनिफ्रायनो हान्थामेलानि जेंनाजों मोगा-मोगि जानो गोनां जाबोदों। मख'नाय जायोदि बिपिएफ दैदेननाय बिटिसि सोरखारनि समाव गंनिया दैमानि सायाव जियागुरि गामिनि रायजोफोरा गंसे दंफांनि दालां मोननो हादोंमोन। नाथाय बेबो दै बानाजों सिलिंखार जालांदों। बेनि उनाव ओनसोलनि रायजोफोरा गंनिया दैमानि सायाव औवानि दालां खालामनानै हान्थामेला खालामबोदों। बे समाव देमदेमा जियागुरि गामिनि रायजोफोरनि हान्थामेला खाबुनि थाखाय आथिखालाव प्रमद बर' दैदेननाय बिटिआर सोरखारखौ थाबैनो गंसे मोजां दालां लुफुंना होनो खावलायो। मोर नाम दिलीप हेम्ब्रम, मैं ইয়াৰে বাসিন্দা। मोर गाँव हल देमदेमा सालबारी। मैं ইয়াত जन्मग्रहण करी बहुत बছर আজিলৈকে मैं 50 বছর হৈ গলো। मोर बयस 50 বছর হৈছে। আমি ইমান দুখত আছো ইমান দিনৰ পৰা যে আমি দেমদেমা সালবাৰী জিয়াগুৰি আৰু পেৰছবাৰী এইফালে আছে দুৰাবিল, এইফালে ল'ৰা ছোৱালীবিলাকে জনতা কলেজত যায় আৰু কুচুগাঁও হাই স্কুল বা জুনিয়ৰ কলেজত যায়। বহুত দিগদাৰ হৈছে। আমি 2000 চনৰ পৰাই আজি এই দলংখন আমি প্ৰত্যেক বছৰে আমি এনেকা ৰাইজে মিলি আমি বাবিলাক উঠাই আমি এই দলংখন বনাই আছোঁ আৰু বছৰে বছৰে এই দলংখন বানপানীয়ে উৰুৱাই লৈ যায়। আৰু এই ক্ষেত্ৰত আমি বহুত মানে ভুক্তভোগী, বহুত কষ্টৰে আমি জীৱন যাপন কৰি আছোঁ। আৰু আমি বিশ্বাস কৰিছোঁ, আমি আশা কৰিছোঁ আজি এই নতুন চৰকাৰখনে আমাৰ প্ৰমোদ বড়ো ছাৰে যাতে এই দলংখন অতি সোনকালে আমাৰ কাৰণে এটা উন্নতিৰ কাৰণে বা পকী কৰি দিয়ে, তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আমাৰ ল'ৰা ছোৱালী আমাৰ যাতায়াত যাতে সুবিধা কৰি দিয়ে, এইখিনি আমাৰ বিনম্ৰ অনুৰোধ। আজি আমি ছাৰলৈকে আৰু আমাৰ চিফ ছাৰলৈকে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে এই দলংখন সঁচাকৈ ভাল কৰি দিয়ে আৰু পকী দলং এখন আমি নিৰ্মাণ কৰি ওলাই দিয়ে, তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। কাৰণ কিয় আমি এইফালৰ পৰা কুচুগাঁৱৰ পৰা আমি ভাওৰাগুৰি যাব লগা হয়। বজাৰ খোৱা, স্কুল আৰু যিকোনো হওক খেতি বাতিৰ ক্ষেত্ৰতো আমি বহুত কষ্ট কৰি আমি জীৱন যাপন কৰিছোঁ। হস্পিটেলত আছে, বেমাৰ আজাৰ হ'লে আমি এম্বুলেন্স মাতিব নোৱাৰে, 108 মাতিব নোৱাৰে। আমি কান্ধত ভাৰ কৰি পেলাই আমি বেমাৰীক লৈ যাব লগা হৈছে। আমি এই দলং দি আমি ভাৰ কৰি ফালে কান্ধত লৈ আমি ভাৰ কৰি নিব লগা হৈছে। এইকাৰণে আমি অনুৰোধ কৰিছোঁ যাতে এই দলংখন আমাৰ ৰাজ্যৰ সুবিধাৰ্থে যাতে ভাল কৰি দিয়ে আৰু পকী কৰি দিয়ে। ইয়ালৈ আমি গোটেই ৰাজ্য মিলি আমি প্ৰমোদ বড়ো ছাৰক আমি অনুৰোধ কৰিছোঁ যাতে তেওঁ আমাৰ এই দলংখন যাতে সঁচাকৈ ভাল কৰি দিয়ে। আমি আশা কৰিছোঁ যাতে প্ৰমোদ ছাৰে আমাৰ যি আমরা অনুৰোধ, বিনম্ৰ অনুৰোধ তেওঁ যেন পূৰণ কৰি দিয়ে। এইখিনি কৈ মই বক্তব্য সামৰিছোঁ। নিউজ ডেস্ক ইনসাইড এনি बर'।